মোৰ ৰুমত যে 4খন ৱাল আছে, মোৰ হৃদয়খন এতিয়া থৈ যাওঁ কোনোবা এটা কোণত ক'ৰবালৈ গ'লে। নহয়তো প্ৰেমত পৰি যাব পাৰে তোমাৰ দৰে অন্য এজনী ধুনীয়া ছোৱালীৰ। যোৱাকালিৰ পৰা অলপ প্ৰফেচনেল হ'ব শিকাইছোঁ হৃদয়খনক। ডেইলি ৰুটিন বান্ধি দিছোঁ। অৱজ্ঞা কৰিলেই চিগাৰেটৰ ধোঁৱাৰে শাস্তি দিম। পৃথিৱীৰ প্ৰত্যেকটো বস্তুৰে বিকল্প আছে। ছোৱালীৰ যদি বিকল্প থাকিল হয়, অপশ্যনেল চইচ কৰিলোঁ হয় আমাৰ দৰে প্ৰেমিকে। কমচে কম তোমাৰ ঘৃণাৰ চাৱনিৰ পৰা মুক্ত হ'লোঁ হয়। তোমাৰ খংটো দেখিলে মই হলিউডৰ হৰৰ মুভি নাচালেও হয়। তুমি যেতিয়া হাঁহি দিয়া, এনে লাগে যেন সৰু ব্ৰেক এটাহে লৈছে নন ষ্টপ চলি থকা মুভিখনে। মই তোমাক ভাল পাওঁ, তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। আজিকালি ইও এটা মাত্ৰ প্ৰেমৰ এডভাৰটাইজ হৈ পৰিছে। বিনিময়ত খালী হৈছে কিমানৰ বেংক বেলেঞ্চ আৰু হেৰুৱাইছে কিমানে নিজৰ সতীত্বক। চাৰিওফালে এড মাথো এড। তোমাৰ ৰুমৰ ওচৰত মই এতিয়া ৰখি আছোঁ। SMS দিছোঁ তোমালৈ, যদি পাৰা আহা ওলাই, অক্সটোত আহিছোঁ। মাত্ৰ 25 মিনিট। কাষ্টমাৰৰ কথা শুনিলে খং উঠে আজিকালি। পাহৰি যোৱা হৈছোঁ ভিছাছৰ আপডেট। ছিগনেচাৰ কৰিব পাহৰিছোঁ ডেইলি ব্ৰিফিঙত। ছিষ্টেম নেভিগেশ্যন পাহৰি গৈছোঁ। কোৱালিটি পেৰামিটাৰ পাহৰি লাভ পেৰামিটাৰত ব্যস্ততাৰে পাৰ কৰিছোঁ হুইল চেয়াৰত বহি বহি। নকৰিমনো কিয়, কাৰণ মই এতিয়া এজন কল চেণ্টাৰৰ এজেণ্ট নহয়, তোমাৰ হৃদয়ৰ এক্সিকিউটিভ। প্ৰমোশ্যন কেতিয়া কৰিবা মোক? কিমানজন প্ৰেমিকৰ কল উঠাইছোঁ এইকেইটা দিনত। বিচাৰে সিহঁতে প্ৰেমিকাৰ নাম্বাৰ ডিটেইলছ। মহাশয়, নম্বৰ এটা SMS চেণ্ড হোৱা নাই, কল কৰিব পৰা নাই। মোৰ দৰেই প্ৰেমিক সিহঁতেতো নাজানে SMS গৈ আছে, কলেই কল গৈ আছে প্ৰেয়সীৰ নম্বৰৰ পৰা। কাৰণ মোৰ দৰে সিহঁতৰ মোবাইলটো হয়তো অপেক্ষা কৰে প্ৰেমিকাৰ এটা মিছ কল বা এটা SMS-ৰ বাবে। কি ক'ম কোৱা, সিহঁতবোৰো প্ৰেমিকাৰ ৰোমান্টিক বিজ্ঞাপনৰ বলি মাথো। মন গ'লেই কেতিয়াবা গোটেই বিৱৰণটোৱেই দি দিব মন যায়, কিন্তু কাৰোবাৰ হৃদয়খন ভাগিব নিবিচাৰোঁ মই। বৰ কষ্ট। এদিন তোমাৰ নাম্বাৰটো মোৰ NCRM-ত পাঞ্চ কৰোঁতে ওলাই পৰিছিল তুমি ক'ব নিবিচৰাজনৰ হিষ্ট্ৰী। মোৰতো আচন্দাই কৰি গৈছিল, তুমি তথাপিও কোৱা মোৰ বয়ফ্ৰেণ্ড নাই। নে ভয় কৰা মই আঁতৰি যাম বুলি? এদিন ময়ো যামগৈ বহু দূৰলৈ তোমাৰ দৃষ্টিৰ পৰা, এখন ভঙা হৃদয় লৈ, আৰু বিচাৰিম অলপ ঠাই মোৰ দৰে এখন ভগ্ন হৃদয়ত। কাৰণ মই প্ৰত্যেকখন ভগ্ন হৃদয়কেই সন্মান কৰোঁ।